ফিছটো তো একোৱেই নাই। নাই নাই, কি বনিছে আজি? কি বনাম? দালি ভাত বনাইছোঁ। সদায় কিমান দালি ভাত খাই থাকিমে? যোৱাকালি দেখোন মাংস বনাইছিলোঁ। মা, মই এটা কথা ভাবছিলোঁ আজি নহ'লে আমি দুয়ো ৰেষ্টুৰেণ্টত খাব যাব ব'ল। ঠিকে কৈছা, মোৰো দুটামান বজাৰ কৰিব লগা আছিল। ব'ল ব'ল একেলগে ৰেষ্টুৰেণ্টতো খাম আৰু মোৰ বজাৰকেইটাও কৰিম। তই আজি ভালে কৈছা দে, ৰেষ্টুৰেণ্টত খাব আহিম বুলি কৈ। কিমান আৰু ঘৰত ভাত বনাম, সদায় বনাওঁ আৰু ধোৱা তাত বাহিৰেতো বেলেগ একো নাই। তহঁতক বনাই বনাই খুৱাই খুৱাই এই বয়স পালোঁ। হ'ব দে, এতিয়া মনে মনে থাক, মই গাড়ী চলাই আছোঁ না। কি খাবি? বাইদেউ, আপোনালোকে কি খাব? তোৰ হাততে বা কি আছে খাব পৰা বস্তু? মেনুখন চাই লওকচোন, যি খাব খোজে চব বস্তুৱে আছে। মা, চিকেন তন্দুৰী খাওঁ দে। কি চিকেন তন্দুৰী খায়? কি চিকেন তন্দুৰী? ব্ৰইলাৰৰ মাংসয়ে পুৰি দিব। বাইদেউ, দাম হাফ কিমান? প্লেটত 250 টকা আৰু ফুল প্লেটত 500 টকা। বাপ্পা ঐ, 500 টকা দি মাংস পুৰা খাব আহিছোঁ একে মই। আহা নাই, মাংস পুৰা মই নাখাওঁ, তাতকৈ মই ঘৰত পুৰি দিম জল মাংস। তই এতিয়া আৰম্ভ হ'লি না? বাইদেউ, আপোনালোকে ডিচাইড কৰক কি বস্তু খাব, তাৰপিছত মোক মাতি দিব। ৰেষ্টুৰেণ্টত আহিও তই লাচনমান নাজনা আকৌ। হ'ব দে, লাচনমান জানি কি কৰিম? নিজে পইচা ইনকাম নকৰা তই সেইকাৰণে 500 টকাৰ মূল্য বুজি নাপা। 500 টকাই দি তই এক প্লেট তন্দুৰী চিকেন খাব আহিছা, তাতকৈ আধা কেজি ঘৰত মাংস লৈ যা সেই দি বনাই খুৱাম তোক মই। দে, এতিয়া তই কি খাবি কওঁ? তই যি খা তাকে খাম দে, কিবা অৰ্ডাৰ দি। দাল মাখনি খাবি আৰু তন্দুৰী ৰুটি খাওঁ দে। সেইটো আৰু কি দাল মাখনি তন্দুৰী ৰুটি এইগিলা কি? দাল মাখনিটো হৈছে দালি মাখন দি কিনে বনাব, আৰু তন্দুৰী ৰুটিটো হৈছে ৰুটি এখন পুৰি দিব, সেয়ে। হা, এইগিলা মই নাখাওঁ দে। এইগিলাখান বস্তু খাব আহিছোঁ একে, এইগিলাখান মই ঘৰতে নিজে বনাব পাৰোঁ। এইগিলাখান এটা পইচা ভৰি খাম, এইগিলা মই নাখাওঁ আকৌ। তে মই চিলি চিকেন খাবি আৰু পোলাও খাবি। এইগিলাক কিমান দাম? 500 পৰা 1000 টকাৰ ভিতৰত হ'ব দে। বাপ্পা ঐ, নাখাওঁ দে ইমান দামী বস্তু। তাতকৈ এইগিলা বস্তু কি লাগে এইগিলা কিনি নি ঘৰতে কমতে বনাম আৰু গোটাই মাখাই ঘৰত বহি খাম। বল বল, নাখাং বল আকৌ। হেৰিয়া মই না ঘৰতে বনাই খুৱাম চল মোৰ। এতিয়া আমি যাওঁ, তাৰে আগতে দুখনমান চেল্ফি উঠো দে, হোৱাটছএপত ষ্টেটাছ দিব পাৰিম। মই ফটো নুঠো যা, নিজে উঠি থাক, যি কৰিব আহিছিলোঁ সেইটো নলা। Hi guys, if you like our videos, please like, share, comment and do subscribe our channel.